চেঙা মাছৰ মেল ফিমেল কেনেকৈ বাচে তাকে দেখাম আজি। মতাটো মাথাটো অলপ দীঘল থাকে, এইটো মতা হয়, আৰু এই মাথাটো অলপ দীঘল থাকে, সৰু থাকে গাটোতকৈ, আৰু মাইকীজনীও মাথাটো চুটি থাকে আৰু ডাঙৰ থাকে। আৰু যিকোনো মেইনলি গৰৈ চেঙা চেঙেলী একেই হয়, মেল ফিমেল বাচিব পৰাটো। মেলটো অলপ দীঘলীয়া থাকে, আটাইতকৈ এপ্ৰিলৰ পৰা জুলাইলৈকে আপোনাৰ মাহত বাচিবলৈ সহজ হয়, কাৰণ ফিমেলজনী পেটুৱা থাকে, পেটটো অলপ ফুলা থাকে, আৰু মেলটো ক্ষীণ থাকে, দীঘলীয়া থাকে, আৰু মাথাটো আপোনাৰ জোঙা থাকে, আৰু ফিমেলজনী অলপ ভূটা থাকে। আৰু মেলটোৰ কালাৰটো অলপ ব্ৰাইট থাকে, ফিমেলৰ যোনটো কালাৰ অলপ ডাল থাকে। আৰু মেল আৰু তলপ পেটটো চাই আপুনি বাচিব পাৰি, হোৱাইট আৰু অলপ জোঙাকৈ ওলাই আহিলে সেইটো মেল হয়। ফিমেলজনী পেটটো অলপ ৰঙা থাকিব, আৰু মেলটোৰ আপোনাৰ বগা থাকিব। ফিমেলজনী পেচাব কৰা ফুটা বাহিৰে আৰু এটি ওচৰত ফুটা পাব, আৰু এপ্ৰিলৰ পৰা জুলাইলৈকে পেটটো অলপ ফুলি থাকিব। মেলটো অলপ এগ্ৰেছিভ থাকিব ফিমেলতকৈ। মাছে জন্মৰ পৰা ছমাহৰ পিছৰ পৰাই কণী পাৰিবলৈ ষ্টাৰ্ট কৰি দিয়ে, কিন্তু আটাইতকৈ ভাল পাৰফেক্ট টাইম হ'ল 2 বছৰ, এটলিষ্ট 2 বছৰ হ'ব লাগে, আৰু তেতিয়ালৈকে 1 কেজি পাই যাব মাছটো।